নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ 2020 চনত ধনতেৰেছ কেতিয়া হ'ব আৰু ইয়াৰ শুভ মুহূৰ্ত কেতিয়াৰ পৰা আৰম্ভ হ'ব। জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ধনতেৰেছ কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিত পালন কৰা হয়। ধনতেৰেছক ধন ত্ৰয়োদশী বুলিও জনা যায়। এতিয়া জানো আহক ত্ৰয়োদশী তিথি কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়া শেষ হ'ব। ত্ৰয়োদশী তিথি বৃহস্পতিবাৰ 12 নৱেম্বৰ আবেলি 6:30 আৰম্ভ হ'ব আৰু ত্ৰয়োদশী তিথি শেষ হ'ব শুক্ৰবাৰ 13 নৱেম্বৰ আবেলি 4:11 সমাপ্ত হ'ব। ধনতেৰেছৰ পূজা শুভ মুহূৰ্ত হ'ব আবেলি 5:34 পৰা 6:01 লৈকে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।